প্ৰথমবাৰৰ বাবে মাৰ ঘৰত আহিছোঁ মাত্ৰ এক ৰাতি থকাকৈ। আগতে কেতিয়াও এনেকুৱা আহি পোৱা নাছিলোঁ, কাৰণ আজিকালি অদিতি স্কুলত দিয়াৰ পিছত এনেকৈ অহাই নহয়। আৰু আহিয়ে মই লাগি গৈছোঁ মাহঁতৰ ঘৰত থকা খেতি চাবলৈ। এইফালে মেচকা টেঙা, ভোট জলকীয়া, ভেন্দি, ভাত কেৰেলা সকলোবোৰ লাগিছে। আনফালে কঠীয়াও পেলাইছে, যিহেতু খেতিৰ ছিজন আহিয়ে গ'ল। গতিকে এইখিনি সময়ত যে গাঁৱৰ পৰিৱেশটো কি ভাল লাগে ন, মই বহুত বেছি ভাল পাওঁ এইখিনি সময়ত, কাৰণ চাৰিওফালে পৰিৱেশটো সেউজীয়া সেউজীয়া হৈ থাকে। আৰু মানে এক ৰাতিৰ কাৰণে আহিছোঁ গমেই পাই, এতিয়া ৰাতিপুৱা আহি গৈছোঁ পথাৰবিলাক চাবলৈ। আৰু এয়া অদিতি, আৰু মোতকৈ কিন্তু অদিতি আজিকালি বহুত বেছি দুখ কৰে, কাৰণ তাই ইয়াত আহি বহুত বেছি ভাল পায়। আৰু যেতিয়াই তাইক মানে গুৱাহাটীলৈ ঘূৰি যাওঁ বুলি কয় তাইক কান্দিব ধৰে। তো আজিও সেই একেই হৈছে, তাই মানে নাহে, কান্দি আছে। কিন্তু মই বুজাই বঢ়াই তাইক লৈ আহিছোঁ, কৈছোঁ যে আকৌ গৰম বন্ধত আহিম। তেতিয়াও তাই মান্তি হোৱাই নাই, তাই মানে কান্দি কান্দিয়ে আহি আছে, একদম পূৰা খং। আৰু যিয়ে নহওক তাই যিহেতু স্কুল আছে আমিতো আহিবই লাগিব। আৰু আহি থাকোঁতে ৰাস্তাত এই পৰিৱেশটো ইমান বেছি ভাল লাগিল, মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ, লগতে আপোনালোকৰ লগতো শ্বেয়াৰ কৰি দিলোঁ। এইফালে অদিতিক চাওকচোন কিমান বেছি খঙত আছে, মানে কিয় যে আহিছোঁ, মানে তাই খং, মানে ককাকৰ ঘৰত আৰু থাকিব লাগিছিলে। মই ক'লোঁ নাই নাই, তাই নুবুজে আৰু, তাই পূৰা খঙত আছে। আৰু অহা টাইমত যে মাৰ হাতৰ ভাত সাজ খাইছিলোঁ, ইমান বেছি ভাল লাগিছিল নহয়। তাতে আকৌ আজি মায়ে মাছৰ মুড়ি ঘণ্ট বনাইছিলে, সঁচাকৈ বহুত বেছি টেষ্টি হৈছিলে। গতিকে আনে যোনে যিমান কি বনাই নিদিয়ক কিয়, মাৰ ভাতৰ সদায় প্ৰিয় হয়। তো ভাল লাগিল, এদিনৰ কাৰণে হ'লেও আহিলোঁ যে। গতিকে আকৌ গৰম বন্ধত আহিম। আৰু এতিয়া আমি সকলো মানে ভাইটি আৰু মই আহিছিলোঁ, অদিতি ভাইটি আৰু মই গুৱাহাটীলৈ গৈ আছোঁ। আৰু অদিতি বাৰু অকণমান পাহৰিলে বাৰু, তাইক গান চান গাই কিবা কিবি কৈ পেলাই তাইক লৈ আহিছোঁ। তো এইখিনিয়ে আছিলে আজিৰ ভিডিঅ'টো। আকৌ এটা নেক্সট ভিডিঅ'ত লগ পাম, তেতিয়ালৈ সকলো ভালে কুশলে থাকক, বাই।